কাৰ্বি আংলং জিলাৰ সামেলাংসো আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি হেলমেট পৰিধান নকৰা চালক আৰোহীৰ প্ৰতি অষ্টম এতিয়া সামেলাংসো আৰক্ষী বাধ্যতামূলক হেলমেট পৰিধান কৰাৰ আহ্বান অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে তথা কাৰ্বি আংলং জিলা আৰক্ষীৰ নেতৃত্বত সামেলাংসো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আহ্বানত সহযোগত সজাগ আৰু সচেতনৰ প্ৰতি লক্ষ্য ৰাখি দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ লগতে যুৱক যুৱতী পুৰুষ মহিলা উভয়কে দুচকীয়া বাহন চলাওঁতে ব্যক্তিগত সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায় সামেলাংসো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খগেন বৰা আৰু এই নিয়ম উলংঘাকাৰীসকলৰ ওপৰত কঠোৰ হ'ব সামেলাংসো আৰক্ষী লগতে নিয়ম অমান্য কৰা সকলৰ প্ৰতি আইনৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে সামেলাংসোৰ পৰা নংবমন ইন্টি নিউজ 7 নৰ্থ সকলোকে চোৱা হৈছে যদি পৰিৱেশত পোৱা যায় বা পৰিৱেশত কিবা পোৱা যায় আমি মানে বিভাগীয় কৰ্তৃপক্ষত কৰি আমি যিখিনি কৰিবলগীয়া আছে সেইটো কৰি যাম আৰু এতিয়া বৰ্তমান ভিডিঅ' চলি আছে আৰু যিবিলাকৰ ডকুমেণ্টছ চব বিহীন ড্ৰাইভিং লাইচেঞ্চ নাই RC কাৰ্ড নাই সেইসকলক আমি ফাইন ৰিচিপ্ট কাটি স্পষ্ট ফাইন দিওঁ